Hello friends, মই প্ৰকাশ আৰু welcome back to my channel. আজি মই আপোনালোকক 2019 ৰ WagonR খনৰ Walkaround ভিডিও এটা দেখুৱাই দিম। ফ্ৰণ্টৰ পিনে এনেকুৱা ধৰণৰ আৰু সাইড লুকটো দেখাই দিছো মই এবাৰ। সাইডৰ পিনে এনেকুৱা ধৰণৰ আৰু এবাৰ মই বেক সাইডে দেখাই দিছো। আৰু বেক সাইডে এনেকুৱা ধৰণৰ। So friends, এতিয়া মই ইন্টেৰিয়ৰ্স খিনি দেখা দিছো WagonR খনৰ 2019 ইন্টেৰিয়ৰ্স খন। ড্যাশবোৰ্ড খন চাই লও। ড্যাশবোৰ্ড খন এনেকুৱা ধৰণৰ। এইটো 1.2 লিটাৰ ইঞ্জিন হয়। সো ভিতৰত এনেকুৱা ধৰণৰ। ষ্টেৰিং ডাল ইগনিছ মাৰুতি ইগনিছৰ পৰা লোৱা হৈছে। ইয়াতে ষ্টেৰিং মাউন্টেড কন্ট্ৰোল আছে। আৰু এটা কথা ইয়াতে ষ্টেৰিং মাউন্টেড কন্ট্ৰোল অকল 1.2 লিটাৰ ইঞ্জিন খনৰ WagonR খনতহে পোৱা যায়। যিখন 1 লিটাৰ ইঞ্জিন আছে সেইখনত এই ষ্টেৰিং মাউন্টেড কন্ট্ৰোলছ বোৰ দিয়া নাই। সো 1.2 লিটাৰ খনতহে আপোনালোকে এই ষ্টেৰিং মাউন্টেড কন্ট্ৰোলছ বোৰ পাব। আৰু ইয়াতে এখন টপ মডেল নহয় VXI মডেল হয়। সো ইয়াতে নৰ্মেল এটা ইনফোটেইনমেন্ট সিস্টেম দিয়া আছে। টাচ স্ক্ৰীন নহয় বাট যেটো ZXI মডেলৰ আপোনালোকে টাচ স্ক্ৰীনও পাই যাব। যদি তাৰ পিছত এই ইনফোটেইনমেন্ট সিস্টেমটো ইয়াতে USB আছে, তাৰ পিছত aux port আছে, ব্লুটুথ কানেক্টিভিটি আছে, গোটেইখিনি আছে। তাৰ পিছত ইপিনে এটা গ্লোভ বক্স এটা আছে। ওপৰত এখন প্যাসেঞ্জাৰ সাইডত এখন ভ্যানিটি মিৰৰ পাব। ইয়াতে ভ্যানিটি মিৰৰ এটা আছে। তাৰ পিছত ড্ৰাইভাৰ সাইডত আছে এখন টিকেট হোল্ডাৰ। এইটো এটা টিকেট হোল্ডাৰ। আৰু এইটো এটা কেবিন লাইট এটা দিয়া আছে। তাৰপিছত ইয়াতে এটা কাপ হোল্ডাৰ দিয়া আছে। এইটো এটা কাপ হোল্ডাৰ আৰু তাত এটা বটল হোল্ডাৰ দিয়া আছে। আৰু ইপিনে দৰজাটো এটা বটল হোল্ডাৰ দিয়া আছে। তাৰপিছত ইয়াতে এটা 12 ভোল্ট পাৱাৰ সকেট আছে। ইয়াতে আপোনালোকে যিকোনো মোবাইল চাৰ্জাৰ এনেকুৱা ধৰণৰ লগাব পাৰিব ইয়াতে। তাৰপিছত সিটটো ৰিক্লাইনিং কৰিব পাৰিব। এনেকুৱাকৈ দবাই দিব পাৰিব। সিটটো ৰিক্লাইনিং কৰিব পাৰি। তাৰপিছত সিটটো এনেকুৱা এডজাষ্ট কৰি ল'ব পাৰিব। পিছুৱাই ল'ব পাৰিব। তাৰপিছত ষ্টেৰিং ডালৰ এডজাষ্টমেণ্ট কৰিব পাৰিব। হাইট এডজাষ্টমেণ্ট কৰিব পাৰি ষ্টেৰিং ডালৰ। মই ইয়াতে দেখাই দিছোঁ। এইটো এনেকৈ তলত ল'ব পাৰিব ষ্টেৰিং ডাল। তাৰপিছত আৰু যদি আপোনাৰ সুবিধা মতে এইটো উঠাই ল'ব পাৰিব। এনেকুৱাকৈ এইটো উঠি গ'ল এতিয়া। তাৰপিছত এইবাৰ মই বেক সাইডে দেখাই দিছোঁ। বেক সাইডে এই দৰজাত আছে এইটো বটল হোল্ডাৰ এটা আছে এইটো। তাৰপিছত চাই লওক স্পেচটো চাই লওক। লেগ ৰুম এনাফ আছে একদম। লেগ ৰুমটো চাই লওক। হেড ৰুমটো মানে এইখন 2019 WagonR খনত মানে স্পেচৰ কমি নাই। কম্পেয়াৰ টু পুৰণাখনতকৈ বহুতখিনি ডাঙৰ দিছে ইয়াতে। আৰু এইটো সিটটো আপোনালোকে এনেকৈ উঠাই পেলাই ডাউন কৰি ল'ব পাৰিব। তো ইয়াতে আকৌ স্পেচ বাঢ়ি যায় মানে কিবা যদি বেছি বস্তু আপোনালোকে কেৰি কৰিব লগীয়া হৈ যায়। তো এইটো এনেকৈ নমাই ল'ব পাৰিব। আৰু প্ৰয়োজন সাপেক্ষে এইটো এনেকৈ উঠাই পেলাই থ'ব পাৰিব। তাৰপিছত এইটো অকল ছিংগল সিটটো এইটো আপোনালোকে এনেকৈ নমাই দিব পাৰিব প্ৰয়োজন সাপেক্ষে। সো তাৰপিছত এনেকৈ আকৌ উঠাই দিব পাৰিব। বেক সাইডে মই দেখাই দিছোঁ। ডিকিটো খুলি পেলাই বেক সাইডে চাই লওঁ। পুৰণাখনতকৈ বহুতখিনি বেছি জেগা আছে নতুনখনত। আৰু এইটো 1.2 লিটাৰ ইঞ্জিন হয়। এইটো BS6 ইঞ্জিন হয়। পুৰণাখনত আছিল 3 চিলিণ্ডাৰ ইঞ্জিন। সো এইটোত 4 চিলিণ্ডাৰ ইঞ্জিন দিয়া আছে। সো মই বনেটটো খুলি পেলাই দেখুৱাই দিছোঁ আপোনাক। বনেটটো খুলিবৰ কাৰণে আপুনি এই ড্ৰাইভাৰ সাইডত এইটো টানি দিব লাগিব। এইটো টানি দিলে বনেটটো খোলা যাব। মই ইঞ্জিনটো দেখাই দিছোঁ
দিছোঁ আপোনালোকক এইটো আছে 4 সিলিন্ডাৰ ইঞ্জিনটো নতুন 1.2 লিটাৰ ইঞ্জিনটো BS6 ইঞ্জিনটো এইটো 4টা সিলিন্ডাৰ আছে 1 2 3 4 পুৰণখনত 3টা সিলিন্ডাৰ আছিল সো এই নতুনখনৰ 1.2 লিটাৰ BS6 ইঞ্জিনখনত 4টা সিলিন্ডাৰ ইঞ্জিন দিছে যেটো আপোনালোকে সুইফট বা বেলেনো এইবিলাকতো দেখাব সেম ইঞ্জিন হয় বাট এইটো অকনমান টিউন কৰা আছে ডিফাৰেন্টলি সো পারফরমেন্সটো এইখনৰ পুৰণখনতকৈ আপোনালোকে বহুত বেছি পাব এই 2019 ৰ 1.2 লিটাৰ ইঞ্জিন আৰু মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম এই 2019 WagonR খনৰ ড্ৰাইভিং এক্সপেৰিয়েন্সটো কেনেকুৱা হয় যদি আপোনালোকে প্ৰেক্টিকেল গাড়ী এখন ল'ব বিচাৰিছে আৰু মাইলেজটো জানে মাৰুতি সবতকৈ বেছি মাইলেজ মাৰুতি গাড়ী দিয়ে মাইলেজ ওয়াইজ আৰু প্ৰেক্টিকেল গাড়ী এখন ফ্যামিলিৰ কাৰণে বিচাৰিছে স্পেস য'ত বেছি আছে সো মই ৰিকমেন্ড কৰোঁ এইখন গাড়ী আপোনালোকৰ কাৰণে সো ফ্ৰেন্ডছ যদি মোৰ WagonR ভিডিঅ'টো আপোনালোকে ভাল পালে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অফ কৰি দে